এইবাৰ কোকৰাঝাৰত আমি কংগ্ৰেছ দলে যে নিজে খেলিম, আমাৰ দলৰ যে প্ৰাৰ্থী থাকিব, আমি যে ৰাইজৰ পদূলিয়ে পদূলিয়ে হাতৰ চিনত ভোট বিচাৰি যাম, সেই কথা 100% নিশ্চিত। আমাৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে ইতিমধ্যে ৰাইজৰ মাজত ঘূৰা পকা কৰি কাম কাজ কৰি আছে আৰু তেওঁলোকৰ মাজত আমাৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনা কৰি আমি কোকৰাঝাৰৰ এজন সন্তানক উপযুক্ত হিচাপে যাক আমি ভাবিম, তেওঁক আগবঢ়াই দিম আৰু আমি আশা কৰোঁ যে আহি থকা সময়ত তেওঁ দিল্লীত গৈ আমাৰ যি ইণ্ডিয়াৰ যি চৰকাৰ হ'ব, সেই চৰকাৰত এক শক্তিশালী কণ্ঠ হ'ব। চাওক, আপুনি দেখিছে অলপ দিনৰ আগতে আমি চিৰাঙত আহিছিলোঁ, তাত আপুনি প্ৰায় 700 মানুহে সেইদিনাখন জইন কৰিছে। আজি আমাৰ ওদালগুৰি জিলা সভাপতি ইয়ালৈকে আহিছে। ওদালগুৰিত আপোনালোকে নিজে সংবাদ মাধ্যমে ৰাইজক দেখুৱাই আছে কি ধৰণে নতুন প্ৰজন্ম আগবাঢ়ি আহিছে। এই যে নতুন প্ৰজন্ম যে আগবাঢ়ি আহিছে, ইয়াৰ মূল কথাটো কি? কোকৰাঝাৰৰ ৰাইজে দুটা আঞ্চলিক দল জন্ম দিছিলে, এটা BPF, এটা UPPL। কিয় জন্ম দিছিলে? যে ৰাষ্ট্ৰীয় ৰাজনীতিৰ বিকল্প হিচাপে কোকৰাঝাৰত আঞ্চলিক শক্তিয়ে ৰাইজক নেতৃত্ব দিয়ক। কিন্তু সৰ্বশেষত ৰাইজে কি পালে? যে UPPL আৰু BPF আজি বিজেপিৰ চেছ খেলৰ যেনেকৈ পিলো, তেনেকৈ অসমৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক দবা খেলৰ দুটা পিললৈ ৰূপান্তৰিত হ'ল এই দল দুটাৰ নেতৃবৃন্দ। আজি কিয় মানুহে আঞ্চলিকতাবাদক সমৰ্থন কৰিব? আৰু বিজেপিৰ যিটো UPPL, BPFক পকেটত ভৰাই লৈ পেলাই যিটো অগ্ৰাসনৰ যিটো ৰাজনীতি, সেই ৰাজনীতিক ভেটা দিবৰ কাৰণে এতিয়া শক্তিশালী ৰাষ্ট্ৰীয় বিকল্প কোকৰাঝাৰৰ নতুন প্ৰজন্মই অগ্ৰাধিকাৰ দিছে। আৰু সেইটোৱে মূল কথা, যে ইয়াত যি আঞ্চলিক দল ৰাইজৰ স্বাৰ্থ পূৰণ কৰিম বুলি পেলাই জন্ম হৈছিলে, আজি তেওঁলোকে বিজেপি RSSৰ আদৰ্শত ম্লান হ'বলৈ চেষ্টা কৰিছে। আৰু সেই কথা কোকৰাঝাৰৰ সচেতন মানুহে মানি নলয়। আৰু সেইকাৰণেই কংগ্ৰেছ দল আজি শক্তিশালী হৈছে আৰু কংগ্ৰেছ দল শক্তিশালী হ'ব।